এইফালে একদম পুৰা বগা হৈছে আৰু আজি অলপমান কুকুৰটো বেছিকৈ দিছে অইন দিনাত কৰি। ইফালে আমাৰ আমাৰ কেৰপু এতিয়া পাৰ এৰিব আছে ৰাতিপুৱাৰ। ৰাতিপুৱা মই এইবোৰ বিচনা ঠিক কৰি লওঁ আৰু মা আৰু দাদা এতিয়ালৈকে শুই আছে আৰু মই গোটেইখিনি কৰি লৈ কেনে কিবা কিবি গোটেইখিনি হৈ নাযায়, তথাপিতো বিচনাখন পাৰি কেনে ঘৰ চৰ ঝাৰু দিওঁ। তাৰপাছত ৰাতিপুৱা বনোৱা মেলা আছে এইবোৰ আৰু কেনেকুৱা পাইছে আৰু এতিয়া ৰাতিপুৱা পাৰক দালি দিলোঁ। তো এতিয়া মই যাওঁ পাকঘৰত, মানে ৰাতিপুৱা কিবা অলপ বনামগৈ। আৰু ইয়াত ৰাতিপুৱা লুচিৰ লগত খাবৰ কাৰণে গাহৰি মাংস আৰু লুচি, মানে ৰাতিৰে মাংস, আজি একো বনোৱা নাই বেলেগ। ৰাতিপুৱা মানে দালি আমি খাই বৈ আজৰি হ'লোঁ আৰু চাফা কৰি আছোঁ। ইফালে মায়ে গোটেই পৰ্দা দিলে, তাৰ কাৰণে মই মানে সেইখিনি মুচি আছোঁ। আইনা কিমান অলপমান কুঁৱলী উৰি কেনে কিবা কিবি হৈ গৈছে, তাৰ কাৰণে আৰু ইফালে বাহিৰত ধুনীয়া হৈ আছে, দেখুৱাই আছোঁ। ইফালে পুৰা ৰ'দ দিছে এতিয়া, আৰু ইফালে নতুনকৈ বনাই আছে। আৰু আজি গালত লগাবলৈ লৈছোঁ বেচন আৰু মৌ আৰু অকণমান লগতে পানী, দুইখিনি মিক্স কৰি কিনে এতিয়া মা আৰু মই আৰু মই কেমেৰা
আৰু এয়া মাক লগাই দিয়া হৈ গ'ল তো মায়ে ৰখি আছে এতিয়া আৰু এয়া আমাৰ টাবত লগোৱা ধানৰ খেতি নতুনকৈ হৈছে এয়া ধান আৰু অলপ অলপ ছাগলীয়ে খাই পেলাইছে তো তাৰ কাৰণে ভালকৈ হোৱা নাই তেও হৈছে আৰু কিবা কৰি আৰু এয়া আমাৰ অলপ চলপ জলকীয়াৰ খেতি আৰু বেছিকৈ আমাৰ ফুলেই আছে বেছি জলকীয়া নাই আৰু জেতুকাৰ গছ এয়া আমাৰ নতুনকৈ হৈছে আৰু ইফালে মায়ে লগাইছে কিবা কিবি শাকৰ খেতি আৰু এই নতুনকৈ লগাইছে ফুলৰ তো বেছি নাই আমাৰ ইমানখিনিয়ে